So guys, আজি দেখিছে না আমাৰ টিকলু দেখিছে না এই আমাৰ টিকলু আজি মেকআপ কৰি আছে বাহ 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 So hey guys, welcome to my YouTube channel. আজি মানে এটা শ্বুট আছে আৰু সেই শ্বুটটো কৰিবলৈ আমি ওলাইছো আৰু এতিয়ালৈকে মডেল আহি পোৱাহি নাই আহি আছে আৰু এইফালে হাজবেণ্ডটো বহি আছে এতিয়া হাই হাজবেণ্ডটো বহি আছে আৰু বাকি মই মেকআপৰ বস্তুখিনি সব ৰেডি কৰি কিনে থৈ দিছো আৰু খোৱা বোৱা বনাই থৈ দিছো পাছত সময় নহব যে হেতু কাৰণে আগতীয়াকে মানে খানা চানা বনাই থৈ দিছো আৰু এইফালে ভাইটিও আহিছে আৰু এইফালে ভাইটি ৰেডি হৈ আছে আৰু এইফালে বুৱাৰীও আছে আৰু আমাৰ টিকলুকটো দেখিলেই টিকলে পুৰা মেকআপত লাগি আছে টিকলে পুৰা মেকআপত লাগি আছে সো গাইজ হেতুৱে ৱেট কৰি আছো আৰু মডেল সোনকালে আহিলে মেকআপটো অলপ সোনকালে ষ্টাৰ্ট কৰিম আৰু সো হেতুৱে ৰখি আছো আৰু So guys, ifle amar model ready hoy gol etia. Hello everyone. Aru model hoise Pooja. Tumi koi dia? Hi everyone. Actually আজি আমি এটা মানে red color lehenga upor bridal shoot korisu. Birate besi bhal makeup korise মানে আপোনালোকে হয়তো ক্যামেৰাৰ পোহৰত মানে এনেকে normal lightত ধৰিব পৰা নাই but actually কি হয় মানে যেতিয়া yellow light পৰিব তো দেখিবলৈ বিৰাটে বেছি ভাল লাগিছে আৰু একদম flawless makeup কৰিছে with no flaws মানে actually flawless হেতু কাৰণে কৈছো because বিৰাটে বেছি ভাল makeup কৰিছে আৰু in case আপোনালোকে মোৰ আজিৰ এই যদি লুকটো ভাল পাইছে তেতে প্লিজ আপোনালোকে প্ৰভা বা কন্টাক্ট কৰিব because বিৰাটে বেছি ভাল makeup কৰে মানে bridal হওক party makeup হওক বা engagement makeup সব টাইপৰ মেকওভাৰে কৰে বাই সো থ্যাংক ইউ সো মাচ বা actually আজি মোক ইনভাইট কৰাৰ কাৰণে আৰু মোক এই প্লেজাৰটো দিয়াৰ কাৰণে কি মই তোমাৰ কাৰণে এটা ফটো শুট কৰিব পাৰো সো আমি এতিয়া এই বস্তুখিনি সামৰি আছো আৰু এতিয়া আমি যাম খনিকৰ পাৰ্ক শুট কৰিবলৈ কাৰণে সো আপোনালোকে চাই থাকিব ব্লগটো আৰু প্লিজ আপোনালোকে যদি বাৰে ব্লগটো চাই ভাল পায় তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅটো লাইক কৰিব নাপাহৰিব সো ষ্টে টিউন গাইজ Thank you. So guys, এই আমাৰ মেকআপ কৰা হৈ গল আৰু সব বস্তু আমি পেকিং কৰি ললো আৰু সব হৈ গল আৰু সো এটা আমি উলাব লাগে আৰু এটা আমাৰ ফটোগ্ৰাফাৰ আহি আছে আহি পোৱাহি নাই আহি আছে সো হেতু কাৰণে অলপ টাইম ৰখি আছো আৰু এটা উলাবলৈ হৈছে সো গাইজ ভিডিঅটো চাই থাকিব এটা আমি মানে শুট কৰিবলৈ খনিকৰ গৈ আছো মানে খনিকৰ পাৰ্কত গৈ আছো সো গাইজ চাই থাকিব ভিডিঅটো টিকলু উঠিলে শুই আছে কেনেকৈ ফটো শুট কৰিবা তুমি হা কেনেকৈ ফটো শুট কৰিবা উঠা 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 জলদি 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 ফাষ্ট 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 আহা টিকলু গৈছো আমি সো গাইজ এই আমি ওলালো এতিয়া যাবলৈ সো এইফালে সো টিকলু আমি এতিয়া ক'ত গৈ আছো চা 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 এইফালে চা চা এইফালে হাই কৈ দিয়াচোন হাই কি চাই আছা কেনেকৈ চাইছে কেমেৰাত সঁচা দেই ইমান চকুকেইটা ডাঙৰ ডাঙৰ কৰি কৰি টিকলু টিকলু সো গাইজ এইফালে পিকে আহিলে আৰু মানে পিকে মানে ফটোগ্ৰাফাৰ হয় আৰু তাৰ নাম শ্বৰ্ট ফৰ্ম পিকে সো আৰু এইফালে আছে মডেল আৰু শ্বুট হৈ আছে আৰু আমাৰ টিকলুহঁত এইফালে খেলি আছে কোনফালে গ'ল টিকলু টিকলু কি কৰিছা তুমি চা কি হ'ল ইয়াৰ জোতা কি হ'ল বসন্তী ইমান দৌৰিছা কিয় খুচি লাগি গৈছে গেম ৱাটাৰপ্ৰুফ মেকআপ নহয় বাৰু সো গাইজ শ্বুটটো হৈ আছে
কিন্তু তাৰ মাজতে এনেকুৱা ভোক লাগিছে নহয়, আমি মানে সোনকালে আহাৰ চক্কৰত মানে খাবলৈ সময় নহ'ল আৰু সেইটো কাৰণে আহি গ'লোঁ। চ' মানে ইয়াতে চবে খালে আৰু অকল মই খাবলৈ বাকী আছোঁ। এতিয়া ময়ো খাই লওঁ বুলি ভাবিছোঁ। কি অৰ্ডাৰ দিলে? ঠিকেই কৰিছোঁ, খাই দিমগৈ ভালকৈ, এনেও মোৰ ভোক লাগি আছে। ভয়ো খাইছে আৰু ভালো পাইছে। বলক যাওঁ বলক সেইফালে। চ' গাইজ এতিয়া মানে আমাৰ ফটোশ্বুট কৰা কমপ্লিট হৈ গ'ল আৰু এতিয়া আমি যাবলৈ ওলাই আছোঁ আৰু এইফালে পেকিং আকৌ ষ্টাৰ্ট হৈ গ'ল। চ' এতিয়া ওলাওঁ আৰু। কেনেকুৱা লাগিলে আজি শ্বুট কৰি তোমাৰ? বহুত ভাল লাগিলে, একদম ফটো শ্বুট কৰি কৰি পুৰা ভাগৰ লাগি গৈছেগে। আৰু এইফালে ফটোগ্ৰাফাৰ একদম তাগৰা লাগিলে, মানে একদম মানে ৱৰ্ড নাই, মানে ইমানে ভাল লাগিলে। কিন্তু মানে এতিয়া ৱৰ্ডটো কেলে পোৱা নাই, ভাগৰ লাগে লগাৰ কাৰণে। গাইজ আজিলৈ ইমানেই আৰু ব্লগটো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' আজিলৈ ইমানেই, বাই বাই।